টিভি চিৰিয়েল আৰু চিনেমা জগতৰ খুব জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শুক্লা আৰু আমাৰ মাজত নাই। হয়, ঠিকেই শুনিছে, তেওঁৰ আজি হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে। সঁচাকৈ যেন এই 2020 আৰু 2021 এই বছৰ দুটাই আমাক বহুখিনি কষ্ট দিছে। কোভিডৰ ফলত আমি বহুত আপোন পৰিয়াল হেৰুৱাইছোঁ। আৰু তাৰ উপৰিও যিসকলে আমাৰ দুখৰ সময়ছোৱাত তেওঁলোকৰ সুন্দৰ অভিনয়েৰে আমাৰ মনবোৰ ভাল লগাই আছিল, এজনৰ পিছত সিজনকৈ সেই সুন্দৰ অভিনেতাসকল আমাৰ মাজৰ পৰা আঁতৰি গৈ আছে। 2020 চনত ইৰফান খান, সুশান্ত সিং ৰাজপুত, ঋষি কাপুৰৰ মৃত্যুৱে আমাৰ সকলোৰে মন বেয়া কৰি গ'ল আৰু এই বছৰ লেজেণ্ডেৰী এক্টৰ দিলীপ কুমাৰৰ মৃত্যুৰ পাছত এইবাৰ সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুৱে চিনেমা জগতখনে এজন সুন্দৰ অভিনেতা হেৰুৱালে। চিৰিয়েল ভাল পোৱাসকলে তেওঁক চিনি নোপোৱা চাগে কোনোৱেই নোলাব, কাৰণ টিভি চিৰিয়েলৰ এজন বাদশ্বাহ আছিল সিদ্ধাৰ্থ শুক্লা। বালিকাবধূ আৰু দিল সে দিল তক আদি জনপ্ৰিয় চিৰিয়েলত তেওঁ সুন্দৰ অভিনয়ৰ বাবে তেওঁৰ জনপ্ৰিয়তা কল্পনাও কৰিব নোৱাৰি। বিগ বছ 13ত বিজয়ী হৈ তেওঁ সকলোৰে মাজত এজন পৰিচিত অভিনেতা হৈ পৰিছিল। খাতৰো কে খিলাড়ী 7 ছিজনত তেওঁৰ নিৰ্ভীক এটিটিউডে সকলোকে এণ্টাৰটেইন কৰিছিল। হামদি শৰ্মা কি দুলহনীয়া নামৰ চিনেমাখনত তেওঁৰ সুন্দৰ অভিনয়েৰে সকলোৰে মন জয় কৰিছিল। দুগৰাকী বাই ভনী আৰু মাকৰ সৈতে তেওঁ মুম্বাইত বাস কৰিছিল। খবৰ অনুসৰি যোৱাকালি ৰাতি ভাল কথা মাতেৰে তেওঁ ৰেগুলাৰ পিল লৈ শুবলৈ গ'ল আৰু ৰাতিপুৱা তেওঁ আৰু সাৰেই নাপালে। আৰু ডক্টৰে তেওঁক পিছত হাৰ্ট এটেকত মৃত্যু হোৱা বুলি জানিবলৈ দিলে। মাত্ৰ 40 বছৰ বয়সত হাৰ্ট এটেক, সঁচাকৈ শুনিলেই বিশ্বাস নোহোৱা যেন লাগে এই কথাষাৰ। সিদ্ধাৰ্থৰ এজন ভাল ফেন হিচাপে তেওঁ আৰু তেওঁৰ পৰিয়ালবৰ্গলৈ প্ৰাৰ্থনা জনালোঁ, তেওঁলোকক সকলোকে যেন ভগৱানে শক্তি দিয়ক। শেষত এটাই কওঁ, জীৱনটো সঁচাকৈ বৰ আনপ্ৰেডিক্টেবল। কোনে কাক কেতিয়া হেৰুৱাই দিওঁ আমি কল্পনাও কৰিব নোৱাৰোঁ। গতিকে বৰ্তমান পৰিস্থিতি অনুযায়ী সকলোৰে লগত মিলিজুলি থকাটোৱে ভাল। নমস্কাৰ, জয় আই অসম।